এটো মানে আমি আইসক্রিম যে খাও হেতু সিনথেটিক কিন্তু এটো অরিজিনাল তো মার্কেটত খাই আছে জাস্ট কেমিক্যাল এটা আজিকালি 30-40 রুপিসতো পাই এটো ওয়ার্ল্ডৰ সেকেন্ড এক্সপেন্সিভ স্ক্ৰেপ কৰি চামুচ বা আপোনাৰ মানে পাঁচটা পাহিয়ে এটা লেভেলামক ঢাকি থৈছে बोरी एजनिए ओरनी लई ठका निसा देखिबे ये वाइट भी होते हैं देखिए ये वाइट फॉक्सटेल वाइट रेयर कलर तो हे उटर बंधुकल মই মানে এতিয়া আছো কাজিৰঙাৰ ওচৰত কঠুৰি বুলি কয় জায়গাটোৰ নাম তো গতিকে ইয়াৰ পৰা মই মানে আজি যাম মানে ৰব এটো মোৰ ভাইটি সুমন তো কত যাম আমি এতিয়া কাজিৰঙাৰ কহৰা অৰ্কিড পাৰ্কত যাব ওলাইছো বহুত ধুনীয়া ভূগোল বিশ্ববিখ্যাত জায়গা হয় মানে আপোনালোকে চিনি পায়ে মানে এই কাজিৰঙাত যে অৰ্কিড পাৰ্ক বুলি কয় জায়গাটো বহুত প্ৰসিদ্ধ মানে বহুত বাহিৰৰ পৰা মানুহ আছে মানে কিবা এটা পাৰ্কৰ নিচিনা তো বলকচোন গৈ চাই আহো কি কিনো আছে তাত তো বন্ধুসকল এনেকৈ মানে আমি এতিয়া দুৰ্গাপুৰ বুলি কয় জায়গাটোৰ নাম আহিছো আৰু ইয়াৰ পৰাই যায় ইফালে আছে কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ তো এইফালে যায় তো এইফালে আমি গৈ আছো বলক আও পাৰিছে ইয়াত দুৰ্গাপুৰ গাঁও বুলি লিখা আছে কেই যাব লাগিব আমি অলপ খুচকাই গৈ থাকিলে আমি অৰ্কিড পাৰ্ক পাম তো বলক আমি এতিয়া গৈ থাকো খুচকাই আৰু আপোনালোকে ভিডিঅটো হেকলৈ চাই থাকক তো চাও পাৰিছে ধুনীয়া এটা গাঁৱৰ মাজেদি খুচকাই যাব লাগে আমাৰ পাৰ্কখনলৈ আৰু ইয়াত গাড়ী পাৰ্কিঙৰ ঠাইত ইয়াত পাৰ্কিং কৰি তাৰ পৰা মানে খুচকাই যাব লাগিব মানে ইয়াত 100 টকা কৰি টিকেট কাটি আৰু চিলড্ৰেন 30 টকা কৈ টিকেট সিকেট কাটি এতে গৈ আছো তো মানে এয়া পৱনদা ইয়াতে থাকে মানে তেখেতে আজি আমাক দেখাব মানে এখন ইয়াত কি পোৱা যায় আৰু মূল বস্তু কেটা মানে দেখাবলৈ চেষ্টা কৰিম যেহেতু ভিডিঅটো সৰুকে হ'ব ফাৰ্স্ট টাইম নমস্কাৰ এটো আমাৰ অৰ্কিডৰ ফাৰ্স্ট পইণ্ট অৰ্কিড এৰিয়া ইয়াত আমাৰ টোটাল 2000 স্পিচিছ আছে আৰু গুটেখিনি আমাৰ নৰ্থ ইষ্টৰ বাহিৰৰ কালেকচন কৰা হৈছে এই সকলোৱে চিনি পাইছে কপৌ ফুল ফক্সটেল অৰ্কিড বুলি কয় নাচনি খুপাত লগা বিহু নাচাগে সো ইয়াত এটা অৰ্কিড দেখাম খুব মানে ইউনিক পাতখিলা খুব মোটা হয় দেখাত মানে ৰুটছৰ লিখিয়াও লাগে আৰু এইটো হৈছে পাৰা ফেলনপসিস আৰু অৰ্কিডত কি হয় 6টা পাহি থাকে ইয়াতে মই ক'ব বিচাৰিছোঁ তাৰে 5টা সিমিলাৰ এটা ডিফাৰেণ্ট হয় জিপা ফুলত 5টা সিমিলাৰ এটা ডিফাৰেণ্ট পাহি নাথাকিব এইটো অৰ্কিড নহয় এইটো অৰ্কিডৰ মেইন কেৰেক্টাৰ অৰ্কিডৰ পাতৰ হীৰাবিলাক সদায় ষ্ট্ৰেট ইয়াতে চাব পাৰিব অৰ্কিডৰ পাতৰ হীৰাবিলাক সমান্তৰাল হয় কেতিয়াও জালবিৰা হীৰা নাথাকে মানে এনেকুৱা নাথাকে সেইকাৰণে এইটো অৰ্কিডত নপৰে বিকজ এইটো সিংগল পেটেল আছে ইয়াৰ নামটো হৈছে এন্থুৰিয়াম আৰু পাতৰ হীৰাবিলাক জালবিৰা সো এইটো অৰ্কিডত নপৰে এইবিলাকো দেখাত মানে তৰা মাছৰ লিখিয়া লাগে এখানে স্টারফিশ অর্কিড বুলি কয় তৰা মাছ এই ফুল ফুলি আছে মাজতে বগাকে তাক বৰি কপ বুলি কয় মানে পাঁচটা পাহিয়ে এটা লেভেলামক ঢাকি থৈছে বৰি এজনিয়ে ওৰনি লৈ থকা নিচিনা দেখিব এখানে তাৰ নামটো বৰি কপ ইয়া লাজকি কপ তো ইয়াত এটা বহুত ইউনিক অৰ্কিড আপোনালোকক দেখাম এইটো সদায় মানে আপোনাৰ মুভ কৰি থাকে মানে নাচি থকা দিছ বাল্বোফাইলাম বুলি কয় বাল্বোফাইলাম অৰ্কিডবিলাক পৰজীৱী নহয় অৰ্কিডবিলাক গছত থাকে কিন্তু আমি ভাবোঁ গছৰ পৰা খাই মানে চব শুকান ডালতো জীয়াই থাকিব পাৰে আচলতে অৰ্কিডবিলাক পৰাশ্ৰয়ী বতাহৰ পৰা খাই জীয়াই থাকে এইটো বায়বীয় শিপা এইটো বতাহৰ পৰা মইচাৰটো কালেক্ট কৰি জীয়াই থাকেগৈ নামটো হৈছে ফেলনপসিস মেন্নি এটা অৰ্কিড আছে ইয়াৰ কেৰেক্টাৰটো কি হয় যেতিয়া ফুলপাহ ফুলে পাতবিলাক সৰি যায়গৈ ডেন্ড্ৰোবিয়াম লিটুফ্লোৰাম বুলি কয় আৰু বছৰেকত এবাৰহে ষ্টেমডালত ফুল ফুলেগৈ এইটো মেঘালয়ৰ জাতীয় ফুল লেডি স্লিপাৰ অৰ্কিড বুলি কয় এটা পিকচাৰ প্লানৰ দৰে দেখিবলৈ আৰু সাইণ্টিষ্টে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি আছে সাইণ্টিষ্ট কোৱাৰ লগে লগে সাইণ্টিষ্ট এটা মানে জিনিয়াছ মানুহ থাকে মানে এটা মেণ্টেলিষ্ট নিচিনা থাকে সেই সাইণ্টিষ্টে ইয়াৰ ওপৰত ৰিচাৰ্চ কৰি আছে ৰিচাৰ্চ কৰি থকা সময়ত তাৰ ৱাইফে খানা খাবৰ কাৰণে মাতি নগ'লে তাৰ ৱাইফটো পূৰা ফায়াৰ হৈ আছে পূৰা খং কৰি আছে খং কৰি আহি মেলি পূৰা খং কৰিলে ৱাইফক হাজবেণ্ডক পূৰা খং কৰি গুচি গ'ল সেই ৱাইফৰ গালিটো মাইকী দিয়া গালিটো মনতে ভাবি আছিলে সেই ভাবি থকা সময়ত এই বস্তুটো তাৰ ৱাইফৰ শ্বু নিচিনা দেখিব পাম শ্বু ক্ৰক্স চেণ্ডেল এতিয়া কি কৰিলে তাৰ কমন নাম লেডি স্লিপাৰ ৰাখিলে লেডি স্লিপাৰ এইটো মাটি চাটি দিয়া নাই ইটাগুটি তাতে হৈ আছে এইটো আকৌ দেখাত মানে পাইনাপল সেইকাৰণে এইটো পাইনাপল অৰ্কিড বুলি কয় এইটো আমাৰ মেঘালয়ৰ নেকি এইটো অৰ্কিডৰ নাম হৈছে ডান্সিং লেডি দেখাত মানে কেৰেলাৰ যিটো কথাকলি ডান্স কৰে স্কাৰ্ট দুখন হাত ফেচ সেইকাৰণে এইটো অৰ্কিডৰ নাম হৈছে ডান্সিং লেডি অৰ্কিড এইটো ইটাগুটি এঙাৰতে বাচি আছে এইটো অৰ্কিড খুব ইউনিক দেখাত মানে ফুলৰ আকৃতিৰ চাওক নাচনী লিখীয়া হ'ব পাৰে ডান্সিং লেডি অৰ্কিড বুলি কয় আৰু এটা অৰ্কিড দেখাম যিটো মেক্সিলেৰিয়া টেনিফলিয়া বুলি কোৱা হয় এই গোন্ধটো কিবা কেডবেৰী চকলেটৰ লিখে আপুনি গোন্ধটো লৈ চাব সঁচা দেই গোন্ধটো বহুত ভাল লাগিল মানে গোন্ধটো কেডবেৰিজ মানে নেছলে আৰু ডেইৰী মিল্কৰ নিচিনা পাব এইটো ইয়াতে দেখাইছোঁ পিকিয়াত চাম যিটো আমি কিতাপত পঢ়িব পাইছিলোঁ আগতে যিটো আমাৰ অসমীয়াত কলচী উদ্ভিদ বুলি কয় এইটোৱে হয়
যাতে পোক পতংগ সোমালে ঢাকনাখন বন্ধ হৈ এই খাই পেলাই আৰু এটা দেখাম ইয়াতে ভিনাছ ফ্লাইটে আমি কিতাপতে দেখা পাওঁ এইটোৱে এতিয়া যেতিয়া পোক পতংগ পৰেগৈ ঢাকনাখন বন্ধ কৰি পোকটো খাই পেলাই আৰু এইটো পিকচাৰ এইটো আচলতে প্লাণ্ট সেইটো জেগাতে গ্ৰ' হয় য'ত নাইট্ৰজেনৰ ডেফিচিয়েঞ্চি হয় কোমল মাটিত নাইট্ৰজেনৰ প্ৰভাৱটো বেছি কাৰণে কলচীটো মানে আপোনাৰ নগজে প্লাণ্ট চ' আমি লগাওঁতে অকল ইটাগুটি এঙাৰ সেইটো অলপ বালি এইবিলাকে দিছিলোঁ তাতে ইয়াত ধুনীয়াকৈ ফুলিছেগৈ মানে ইয়াত মাটি নথকাৰ কাৰণে নাইট্ৰজেনটো ইয়াত মানে নাই সেইকাৰণে কলচীটো মানে জাৰ্মিনেশ্যন হৈ বেলেগ ইনচেক্টৰ পৰা নাইট্ৰজেনটো কালেক্ট কৰি যায় তো এই প্লাণ্টটো আমি অসমৰ মাটিটো দি চাইছোঁ এইফালে আপুনি চাব পাৰিব চেম প্লাণ্ট ইয়াত চাওক এটাও কলচী ওলোৱা নাইগৈ মানে অলৰেডি মাটিৰ পৰা এই খাদ্যটো পাই আছে সেইকাৰণে এক্সট্ৰাকৈ মানে কলচী ওলাই বা পোক পতংগ খোৱাৰ এইটো দৰকাৰ তাতে ধুনীয়াকৈ বাচি আছে এইটো বেছিভাগ মেঘালয়ত পোৱা তো চাব পাৰিছে এই বাইদেউজনেও বুজাই দি আছে ইয়াত আহিলে মানে আপোনালোকে ইয়াত এজন গাইড লৈ ল'ব পাৰিব আৰু তেওঁ আপোনাক বহুত ধুনীয়াকৈ বুজাই দিব সঁচাকৈ এই দাদাজনে বহুত ধুনীয়াকৈ বুজাই দি আছে মানে তো আৰু কেইটামান বস্তুহে দেখাম আপোনালোকে চাওক এইটো আমি খোৱা যিটো ভেনিলা আইচক্ৰীম কেক যিটো খাওঁ এইটোৱে তাৰ অৰিজিনেল প্লাণ্ট কিন্তু আপোনালোক লাকি কিয়নো ভেনিলা ফুলপাহ ফুলি আছে আৰু ভেনিলা ফুলপাহ এবছৰত কেৱল 6 ঘণ্টাৰ কাৰণেহে ফুলে আৰু ইণ্টাৰেষ্টিং এইটোৱে যিটো ইনচেক্টে ফুলপাহক মানে পলিনেশ্যন কৰাৰ পাছত যিটো বিনছ ওলায় য'ৰ পৰা এক্সট্ৰেক্ট কৰে আইচক্ৰীম কেক চকলেট তো সেই ইনচেক্টটো মানে হেৰাই যোৱাৰ পাছত এক্সটিং হৈ গ'ল চ' ইয়াক মানে হাতেদি কৰি দিব লগা হয় মানে অৰ্কিডৰ ফুলবিলাক হৈছে বাইচেক্সুৱেল তাত মানে পাৰ্টিকুলাৰ ইনচেক্টেহে পলিনেশ্যন কৰে চ' যিটো ইনচেক্টে পলিনেশ্যন কৰিছিলে সেই ইনচেক্টটো অলৰেডি এক্সটিং হৈ যায় ক্লাইমেট চেঞ্জৰ কাৰণে চ' ভেনিলাক মানে আৰ্লি মৰ্ণিং তাক মানে তাৰ পলেনখিনি ৰেণুখিনি মিক্স কৰি দিব লগা হয় সেই প্ৰচেছটো কৰাৰ পাছতে দীঘলকৈ বিনছ ওলাই আহিব এডাল দেখিছে এডাল আমি কৰি থৈছোঁ এইটো ড্ৰাই হৈ গৈছে দেখা পাইছে আপুনি এইটোৱে দীঘলকৈ এডাল অহা বছৰকৈ বিনছ ওলাবগৈ সেই বিনছৰ পৰা এক্সট্ৰেক্টটো আমি খাওঁগৈ কিন্তু মাৰ্কেটত যিমানখিনি আমি খাই আছোঁ তাতে কেমিকেল মানে ৱৰ্ল্ডৰ ছেকেণ্ড এক্সপেঞ্চিভ ফ্লেভাৰটো হৈছে ভেনিলা পাৰ কেজি ভেনিলা বিন 40 to 50,000 কিন্তু আমি মাৰ্কেটত খাওঁ আজিকালি 10 টকা কেমিকেল চিন্থেটিক ভেনিলা চ' অৰিজিনেল বিনটো মানে বুজিব পাৰিছে যোনটো অৰিজিনেল আইচক্ৰীম আছে সেইটো আমি মাৰ্কেটত নাপাওঁ তাৰ আমি কেমিকেলহে পাওঁ মানে গতিকে আপোনালোকে মাৰ্কেট খাবলৈ অকণ সাৱধান হ'ব অৰিজিনেল মই ভেনিলাটো যিটো আমাৰ অৰিজিনেল সেইটো আপোনাক দেখাব বিচাৰিছোঁ এইটো হৈছে অৰিজিনেল ভেনিলা যিটো আমি যোৱা বছৰ মানে ফুলত যিটো হেণ্ড পলিনেশ্যন মানে হাতেদি পৰাগযোগ কৰি তাৰ এনেকুৱা বিনছ ওলায় এই গোন্ধটো ইয়াৰ গোন্ধটো আপুনি লৈ চাব পাৰে এইটো হৈছে অৰিজিনেল যিটো আমি মাৰ্কেটত খাই আছোঁ জাষ্ট কেমিকেল যিটো আজিকালি 30-40 ৰুপিজতো পায় এইটো ৱৰ্ল্ডৰ ছেকেণ্ড এক্সপেঞ্চিভ মানে অৰ্কিডৰ এটা পৰ্যায়তে আমি খাওঁ সেইটো হৈছে ভেনিলা আমি খোৱাটো যিটো ইয়াত চাব ইয়াৰ ব্লেক কালাৰৰ কিছুমান গুটি ওলায় এইটো স্ক্ৰেপ কৰি চামুচ বা আপোনাৰ নাইফেদি স্ক্ৰেপ কৰি উলিয়াই এইটো পাৰ্টে ইউজ কৰে যিটো আমি আইচক্ৰীম যিটো আমি খাই আছোঁ তাত নিদিয়েগৈ কিন্তু এইটোহে অৰিজিনেল ভেনিলা এইটো কিবা এটা গোন্ধ পাইছা পাইছোঁ অৰিজিনেল আইচক্ৰীম পাই গ'লা ইয়াতে তো চাইছে দাদাজনে মানে বহুত ভালকৈ বুজাই দিছে সঁচাকৈ বহুতখিনি বুজাইছে কিন্তু আপোনালোকক মানে কেইবাটাহে ক্লিপ দিব পাৰিম মানে গতিকে কাৰণ বেছি দীঘল নকৰোঁ ভিডিঅ'টো গতিকে দাদা আপোনাক বহুত ধন্যবাদ থাকিল আপুনি বহুত ধুনীয়াকৈ বুজাই দিলে আপোনালোকৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল গতিকে ব'লক এতিয়া আমি অকণ দাদাজনক বাই বাই দি আমি অকণ আপোনালোকক ফুৰাওঁ মানে